হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ? আপোনালোকক আশা কৰিছোঁ সকলোৱে ভালে আছে। আৰু আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি এটা ইণ্টাৰেষ্টিং ভিডিঅ' হ'বলৈ গৈ আছে। আৰু মোৰ বেমাৰটো বৰ্তমান কমপ্লিটলি ভাল হোৱা নাই, আৰু মোৰ গাটো এনেই ঠিক হৈ আছে। বাকী শৰীৰখন অলপমান কাঁচা হৈ আছে, গোটেইখিনি শুকাব লাগিব। তো কালিৰ পৰা আৰু নেক্সট দিনাৰ পৰা আৰু মোৰ কথা নাই বাৰু, মই পূৰা মুক্ত হৈ যাম। আৰু এতিয়া বৰ্তমান মুখ-চুখ পিন্ধিছোঁ, আৰু এইফালে স্পৰ্টিংটো পিন্ধিছোঁ। কি ক'ব গাইছ, উপায় নোহোৱা হৈছে। আৰু এইটো আমাৰ এইপিনে সৰুকৈ এটা মন্দিৰ আছে, শিৱ মন্দিৰ। এইফালে বেলগাছডাল আছে, আৰু এইফালে আপোনাৰ এই সৰু সৰু আমাৰ কিছুমান ফুলৰ পুলি দেখিছেনে? এই বৰ্তমান ঘৰৰ কাম চলি আছিল অলপ, এইবিলাক ফুটাই আছে। আজি অলপ ভিডিঅ'টো চুটিকৈ বনাইছোঁ। কিয় চুটিকৈ বনাইছোঁ যিহেতু মই ঘৰৰ পৰা ওলাব পৰা নাই। তো কালিৰ পৰা আৰু কথা নাই বাৰু, কালিৰ পৰা আৰু কথা নাই, আপোনালোকক সকলোখিনি দেখুৱাই থাকিম। ওলাব নোৱাৰিলে অলপ ভিডিঅ'বিলাক বনাব টান লাগে না, গতিকে ভাল নালাগে ঘৰতে সদায় সদায় কি ভিডিঅ' বনাই থাকিম, হয় নে নহয়? তো সেইটো কাৰণে ভাবিছোঁ কালিৰ পৰা আৰু কথা নাই, কালিৰ পৰাই কালিৰ পৰাই নহয় একচুৱেলি, 24 তাৰিখৰ পৰা, আজি কিমান 22 তাৰিখ, কালি 23 তাৰিখ, 24 তাৰিখৰ পৰা টেনশ্যন নাই। কামত গ'লে আৰু কথা নাই, তেতিয়া আপোনালোকক সকলোখিনি দেখুৱাই থাকিব পাৰিম। নলবাৰীখন একদিন দেখুৱাম ভালকৈ কেনেকুৱা। এতিয়া আৰু ঘৰতে আৰু কি সদায় সদায় ভালকৈ এইবিলাক ভিডিঅ' বনাই থাকিম, সদায় সদায় আৰু ঘৰৰ ভিডিঅ' বনাই থাকিব নোৱাৰি না। তো সেইবিলাক বাদ দিয়ক এতিয়া। প্ৰথম কথা হ'ল, কালি মোৰ এটা ফ্লিপকাৰ্টত পাৰ্চেল আহিছিল, আপোনালোকক দেখুওৱা নহ'ল। তো আজি আপোনালোকক পাৰ্চেলটো কি আহিছে একবাৰ দেখুৱাই দিওঁ। 1 2 3। তো এইটো আনবক্সিং কৰিম এতিয়া। পলিথিনটো গুচাই দিলোঁ। আৰু এইটো হৈছে এটা মাইক্ৰ'ফোন এটা। এইটো আপোনাৰ ৱায়াৰলেছ লেভাছ মাইক্ৰ'ফোন বুলি আছে। এইটো মোবাইলত কানেক্ট কৰি পেলাই আপুনি ব্লগ চগ বনাব পাৰে, বা ৰেকৰ্ড চেকৰ্ড কৰিব পাৰে আৰু এইটো দি। আৰু এইটোৰ প্ৰাইচ বৰ্তমান ইয়াতে লেখা আছে 1499। তো মই এইটো কিমান দি আনিছোঁ গম পাইছেনে? এইটোৰ প্ৰাইচ হৈছে বৰ্তমান 252 টকা। মই 252 টকাত ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ দিছিলোঁ। আৰু এইটো আপোনাৰ চবতে ইউজ কৰিব পাৰে, এণ্ড্ৰইড মোবাইলত হওক, আইফোনত হওক, সকলোতে ইউজ কৰিব পাৰে। আৰু এতিয়া মেইন বস্তুখিনি আপোনালোকক দেখুৱাইছে, ইয়াতে কি কি আছে। বৰ্তমান ভিতৰত একো নাই। প্ৰথম বুলি আছে চাৰ্জাৰ, এইটো চাৰ্জ দিয়াৰ কাৰণে, মাইক্ৰ'ফোনটো চাৰ্জ দিয়াৰ কাৰণে। তাৰপিছত এইটো আপোনাৰ চাৰ্জিঙৰে হ'ব এইটো। আৰু এইটো হৈছে আইফোনত ইউজ কৰা, যে আপুনি আইফোনত ইউজ কৰিব পাৰে। এইটো আইফোনত ইউজ কৰাৰ কাৰণে, মোৰ বাৰু আইফোন নহয়, মোৰ এতিয়া বৰ্তমান হৈছে এণ্ড্ৰইড মোবাইল। এণ্ড্ৰইড মোবাইলৰ কাৰণে। আৰু এইটোৱে মেইন বস্তু, এইটো নহয় একচুৱেলি, এই দুটা আপুনি কেনেকৈ ইউজ কৰিব আপোনাক মই দেখুৱাইছোঁ। এইটো হৈছে মাইকটো আপোনাৰ ইয়াতে এইটো লাগি থাকে, আপোনাৰ চলাত এনেকৈ দিব পাৰে, এনেকৈ এইটো দিব পাৰে। আৰু এইটো হৈছে আপোনাৰ এই মোবাইলৰ, এই যে আপোনাৰ এইটো চাৰ্জিং পইণ্টটো আছে, চাৰ্জিং পইণ্টত এনেকৈ লগাই দিব লাগিব। তাৰপিছত আৰু এইটো আপোনাৰ কেনেকৈ অন কৰিব, কেনেকৈ ইউজ কৰিব, এইটো আপোনালোকক মই দেখুৱাই দিম একবাৰ কানেক্ট কৰি পেলাই। প্ৰথম কথা হৈছে আপুনি এইটো কেনেকৈ অন কৰিব। ইয়াতে আপুনি এইটো চুইচ দেখিছে, এই পাৱাৰ বটনটো, এনেকৈ টিপি ধৰিব লাগিব। এনেকৈ লাইট জ্বলি যাব পাৱাৰ বটনটো, এনেকৈ টিপি ধৰাৰ পিছত। তাৰপিছত আকৌ এইটো বন্ধ কৰিব লগা হ'লে এইটো আপুনি এনেকৈ টিপি ধৰিব লাগিব অলপ সময়। বন্ধ হৈ গ'ল। এতিয়া আপোনালোকক মই দেখুৱাই আছোঁ কানেক্ট কৰিবলৈ, কেনেকৈ কানেক্ট কৰে। এইটো বস্তু ইয়াতে মই খুৱাই ল'লোঁ। প্ৰথমতে ছেটিংছত যাব লাগিব, ছেটিংছত। নহয় চৰি, এইটো অন কৰিব আছে, অন কৰাই নাই। এইটো অন কৰিলোঁ। তাৰপিছত এতিয়া ছেটিংছত যাম, ছেটিংছত যাব লাগিব। তো এতিয়া কানেক্ট হৈ গ'ল, এইটো মোৰ মাইক।
এইটো মাইকটো মই বৰ্তমান এনেকৈ ইয়াতে লৈ ল'ব আৰু কথা নাই এতিয়া মই মানে হাতত লৈ থাকিব নালাগে এই ইয়াৰে মাইকটোৰ আপোনাৰ চাউণ্ডটো কেনেকুৱা পাইছে কমেণ্ট কৰি জনাবচোন মাইকটো বাৰু অলপ সময় মই অন কৰি কিনে থৈ দিলোঁ এতিয়া এইখিনি চাইড কৰি দিলোঁ মেইন ইণ্টাৰেষ্টিং কথাটো কি হয় জানেনে গাইছ আজি মোৰ মনটো বহুত বেছি ভাল লাগি আছে কাৰণ কিয় বেছি ভাল লাগি আছে আপোনালোকক মই ক'ব পৰা নাছিলোঁ এতিয়া মই কৈ আছোঁ মই যে কৈছিলোঁ মোৰ ইউটিউব চেনেলটো বেয়া নোহোৱা বুলি বৰ্তমান আৰু ঠিক হ'ল মানে ইউটিউব চেনেলটো আৰু আকৌ আহিছে এতিয়া মই সেইটো ইউটিউব চেনেলত মানে যিটো ভ্লগ দিছিলোঁ ভ্লগটো এতিয়া মই মানে চব মানে গুচাই দি পেলাই মই এইটোত যিহেতু ভ্লগ বনাই আছোঁ সেইটো আৰু ভ্লগ বনাম তো সেইটোৰ কাৰণে মানে এতিয়া মই কি কৰি আছোঁ এইটোত বৰ্তমান এডিটিং ভিডিঅ' দি আছোঁ এডিটিং আপোনাক মই একবাৰ চেনেলটো দেখাই দিছোঁ ইউটিউব ষ্টুডিঅ'ত যাই আছোঁ আপোনালোক দেখুৱাইছোঁ অলপ টাইম লাগিব ভিউজ অলপ আহোঁতে কিন্তু মই এডিটিং ভিডিঅ' দি আছোঁ তথাপিও বাকী বেয়া অহা নাই এইটো চেনেল ভালকৈ দেখিছেনে পোৱাটো কাৰণে অলপ প্ৰব্লেম হৈ আছে তো এইটো হৈছে মোৰ ইউটিউব চেনেল ভিডিঅ' এডিটিং ষ্টুডিঅ' আৰু এইবিলাক ভিডিঅ' দিয়াই আছে কণ্টেণ্টবোৰ চাব পাৰে আপোনাৰ এডিটিঙৰ ভিডিঅ' দি আছোঁ এইবিলাক এডিটিঙৰ ভিডিঅ' এতিয়া মেইন কথা হ'ল অন হৈছেনে এইটো এতিয়া মেইন কথা হ'ল এই যে ইউটিউব চেনেলটো মোৰ এতিয়া আহিলে এতিয়া বৰ্তমান নতুনকৈ ভিডিঅ'বিলাক দি আছোঁ মানে আগৰ ভিডিঅ'বিলাক চব ডিলিট কৰি দিছোঁ নাম চেঞ্জ কৰিছোঁ বাকী যিমান ছেটিংছ আছে চব চেঞ্জ কৰি পেলাই এইটোত মানে নতুন ভিডিঅ' দি আছোঁ বৰ্তমান এডিটিঙৰ আপোনালোকে যদি শ্বৰ্ট ভিডিঅ' বা ইনষ্টাগ্ৰামৰ শ্বৰ্ট ভিডিঅ'ৰ কাৰণে যদি আপোনালোকক ভিডিঅ' বনাই দিব লাগে আপুনি মোক মানে এই ভিডিঅ'টো দিব পাৰে মই আপোনালোকক বনাই দিম আৰু আপোনালোকে মোক এইটো চেনেলটো ছাপোৰ্ট কৰিব যিহেতু মোৰ এইটোত 1400 বা 52 নে কি এইটো এনেকুৱা ছাবস্ক্ৰাইবাৰ আছে এইটোত বেছি আছে কাৰণ এইটো মোৰ 1 বছৰ আগৰ চেনেল এইটোত ভ্লগ বনাইছিল প্ৰথমতে এইটো মোবাইলেৰে তো যি কি নহওক এতিয়া মোৰ এইটো চেনেল আহি গৈছে মই বহুত বেছি ভাল মই নতুনকৈ জাৰ্ণি কৰিছোঁ ভ্লগ চেনেলটো যিহেতু আপোনালোকৰ আশীৰ্বাদ আছে সদায় আশীৰ্বাদত মই আপোনালোকৰ এইটোত ভিডিঅ' ভ্লগ ভিডিঅ' বনাই থাকিম আৰু এইটোত এতিয়া বনাম এডিটিং দুটা মোবাইলত দুটা মানে ইউটিউব চেনেল আছে বৰ্তমান তো আজি এইটো ইউটিউব চেনেলৰো ভিডিঅ' শ্বুট আছে এটা মানে এডিটিঙৰ এইটোৰো এডিটিং মানে ভিডিঅ' বনাম আপোনালোকে এইটোতো ছাপোৰ্ট কৰিব না ভিডিঅ' এডিটিং ষ্টুডিঅ' বুলি আছে হৈ গ'ল আৰু এইটো আপোনাৰ মেইন বস্তুটো আপোনালোক দেখাই নাই চাৰ্জ কেনেকৈ দিব চাৰ্জ দিব ইয়াতে পইণ্টটো আছে এইটো এইটোত চাৰ্জ দিব পাৰিব আৰু এইফালে আছে আপোনাৰ অন অফ বটন এইফালে চাৰ্জিং এইটো টাইপ চি চাৰ্জিংটো বাকী এইখিনি আপোনালোকে গমে পাইছে এইখিনিয়ে বস্তু বেছি বেলেগ বস্তু নাই আকৌ আজিৰ এই ভিডিঅ'টো এইখিনিয়ে আছিল ভিডিঅ'টো যদি বেছি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব যিহেতু নতুনকৈ ভিডিঅ' বনাই আছোঁ বহুত কষ্ট হৈ আছে আৰু মানে কি ক'ম আৰু বেমাৰটো মানে হৈছে মানে বসন্তটো বৰ্তমান কমিছে কথা নাই কিন্তু মুখখন মানে চাইজটো কিবা বহুত বেয়া লগা হৈ গৈছে কি ক'ব গাইছ আৰু চুলি তুলি কাটিব লাগিব বহুত দিন হ'ল না বিচনাতে পৰি আছোঁ এইফালে যি কি নহওক তো থেংক ইউ আপোনালোকে মোক ছাপোৰ্ট কৰি থাকক ইউটিউব চেনেলো আহি গ'ল মোৰ বহুত বেছি ভাল লাগি আছে এতিয়া নতুনকৈ ভিডিঅ' দি আছোঁ তো থেংক ইউ গাইছ